নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো ডিজেপি অল ইন ওৱান মিচিং টেইলৰিং চেনেলটোলৈ। আজি মই আপোনালোকক চিলাই মেচিনৰ কেইটামান ট্ৰিক আপোনালোকক দেখুৱাম। আপোনালোকে মন কৰি চাব যে কেতিয়াবা যদি আপোনালোকৰ চিলাই মেচিনটোৰ চিলনি বেয়া হয় নাইবা আমাৰ চিলনিৰ ফিনিচিং নহয়, কেতিয়াবা ওপৰৰটো ভালকৈ চলে কিন্তু তলৰ সূতাটো আমাৰ এনেকৈ টানি থাকে, এনেকৈ আমাৰ বেয়া হয়, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবৰ কোনো দৰকাৰ নাই। মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই বনাব পাৰিব। অৱশ্যে চিলাই মেচিনৰ প্ৰায়ভাগ সমস্যা এনেকুৱা আমি অহা দেখা যায়, আনৰটো বাদ দি মোৰ নিজৰে কেতিয়াবা এসপ্তাহৰ মূৰে মূৰে, কেতিয়াবা 2-3 দিনৰ মূৰে মূৰে এনেকুৱা হৈ থাকে। এইকাৰণে মই আজি গম পালোঁ যে এইটো কোনটো সমস্যাৰ কোনটো বেয়া হ'লে আমাৰ এনেকুৱা হয়। আচলতে ক'ব গ'লে আমাৰ এইটো একো বেয়া নহয়, জাষ্ট আমি এইটো একটা ট্ৰিক আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লোৱা। আমাৰ এইটো বেয়া হ'লে বা এইটো এনেকুৱা সূতাটো টানিছে, ওপৰৰ ফালৰটো আমাৰ ঠিক ঠাকে গৈছে কিন্তু তলৰটো আমাৰ বেয়া হৈছে, তেতিয়াহ'লে আপোনালোকে মিস্ত্ৰীত লৈ যাবলৈ কোনো দৰকাৰ নাই, পইচা খৰচ কৰিবলৈ কোনো দৰকাৰ নাই। মই দেখুওৱা এই ট্ৰিকটো আপোনালোকে ফ'ল' কৰিলে আপোনালোকে ঘৰতে নিজে মেচিনটো বনাই ল'ব পাৰিব। তাৰ কাৰণে আমাক লাগিব সৰু এটা স্ক্ৰু ড্ৰাইভাৰ, তাৰপিছত লাগিব যিকোনো ফুটা চিটা এখন কাপোৰ হ'লেই হ'ব এইটো চফা কৰিবৰ কাৰণে। এতিয়া আমি স্ক্ৰু ড্ৰাইভাৰৰ পৰা এইটো নটটো খুলি লৈছোঁ। আপোনালোকে ফাৰ্ষ্টত চাই লওক, প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'লে আপোনালোকে মাজত মিষ্টেক হৈ থাকিব কোনটো কেনেকৈ আমি চফা কৰিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে ক'ত কি হ'লে আমাৰ এইটো সমস্যা আহে, তেতিয়াহ'লে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যোনে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। গতিকে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি এই ওপৰৰ প্লেটটোৰ নটটো খুলি দিলোঁ, তাৰপিছত আমি বগা কাপোৰ এখন লৈ কিনি আমি এইটো চফা কৰিছোঁ। আপোনালোকে কেনেকৈ চফা কৰিব লাগে এইটো চাই লোৱা ভালকৈ। এতিয়া আমাৰ ইয়াত চফা কৰা হৈ গ'ল। এতিয়া আমি ইয়াত তেল ঢালিম, তাৰপিছত আমি মেচিনটো অকণমান স্পীডত চলাব লাগিব, তেতিয়াহে আমাৰ যিমানখিনি ইয়াত ধূলি মাখতি আছে এইকেইটা আমাৰ গুচি যাব। সেইকাৰণে আমি তেলকেইটা ফাৰ্ষ্টত আমি ঢালি লৈছোঁ, তাৰপিছত আমি মেচিনটো স্পীডত চলাম। যিমান পাৰে আমি তেলটো বেছিকৈ ঢালিব লাগিব, তেতিয়াহে আমাৰ এই ধূলি মাখতিবোৰ তেলৰ লগত মিহলি হৈ আমাৰ তেল হৈ গুচি যাব। তাৰ কাৰণে আপোনালোকে তেলটো ৰেডি কৰি ৰাখিব লাগিব, মেচিন তেলটো। এতিয়া আমি আপোনালোকক দেখুৱাই লৈছোঁ আমি কেনেকৈ কৰিব লাগিব এইটো। আমি এতিয়া তেলকেইটা ঢালি ল'লোঁ, তেলকেইটা ঢালাৰ পিছত আমি এতিয়া এই মেচিনটো অকণমান স্পীডত চিলাব লাগিব, আৰু তেলটো হ'লে আমাৰ যিমান পাৰে বেছিকৈ ঢালিব লাগিব, তেতিয়াহে আমাৰ যিমানখিনি ধূলি মাখতি আছে এইকেইটা তেল হৈ ওলাই যাব। এতিয়া আপোনালোকে চাই লোৱা আমি কেনেকৈ এই ধূলি মাখতিবোৰ আমি উলিয়াই দিছোঁ, চাই লোৱা। এতিয়া আপোনালোকে চাওক, মই এইটো আপোনালোকক দেখুৱাই দি আছোঁ আমাৰ তেলৰ লগত কিমান আমাৰ ধূলি মাখতি সোমাই আছিলে, এতিয়া তেলৰ লগত চব ওলাই গ'ল। এতিয়া আপোনালোকে চাব পাৰে, এইটো কিমান আমাৰ বেয়াকৈ এইটো লেতেৰা ওলাই গৈছে। তাৰপিছত আমি এইটো চাফা কৰিম, লাগিলে আমি একবাৰ চাফা কৰাৰ পিছত আকৌ একবাৰ তেল ঢালিম, তাৰপিছত আকৌ একবাৰ আমি এনেকৈ স্পীডত মেচিনটো চলাই থাকিম, তেতিয়াহ'লে আমাৰ যিমানখিনি ধূলি মাখতিবোৰ আছিলে চব তেলৰ লগত উলিয়াই যাব। এতিয়া আমি আকৌ আপোনালোকক দেখুৱাইছোঁ যে মেচিনটোৰ অৱস্থা আমাৰ কেনেকুৱা হৈ গ'ল। তাৰপিছত এনেকৈ এইটো তলৰটো আমি চফা কৰাৰ পিছত
লাষ্ট ষ্টেপ আমি একটা কৰিব লাগিব এটো আপোনালোকে চাই লোৱা আমি কেনেকৈ কৰিম এটো চাওক আমাৰ এটো বস্তুটো আমাৰ কিবা মামৰে ধৰি থাকিলেও এনেকুৱা কেতিয়াবা হোৱা দেখা যায় এই কাৰণে আমি এটো উলাই লৈছো ফাৰ্ষ্টত আমি এটো উলিয়াইখিনি এটো আমি ধুনিয়াকে সফা কৰি আমাৰ এটো যিমানখিনি মামৰে ধৰি আছিল এটো আমি তেলৰ লগতে সফা কৰিম তাৰ পিছত আকৌ পুনৰ লগাম আপোনালোকে কেনেকৈ লগাব মই এটো আপোনালোকে চাই লোৱা যে আমি ফাৰ্ষ্টত এটো সফা কৰি লৈছো তাৰ পিছত এটো সফা কৰি আমি ইয়াতো তেল ডালিম তাৰ পিছত তেল চেল ডালি আকৌ পুনৰ লগাই কিনি আপোনালোকক সিলাই দেখুৱাম যে তাৰ পিছত মেচিনটোৰ অৱস্থা কেনেকৈ হয় বন্ধু বান্ধৱী সকল মই ভিডিওটো বেছি দীঘলীয়া কৰিব নিবিচাৰিছিলো হলেও কি কৰিব আপোনালোকক দেখুৱাবইতো লাগিব ফাৰ্ষ্টৰ পৰা শেষলৈকে যদি আমি নেদেখুৱাই আপোনালোকে কি ভিডিও বনালে বুলি আকৌ মুখে কমেন্ট কৰিব এই কাৰণে মই আপোনালোকক অকমান দীঘলীয়া হলেও এটো দেখুৱাবলগীয়া হৈ গল আপোনালোকে চাই লোৱা আমি কেনেকৈ ইয়াত তেল ঢালি আমি এই মামৰ কেটা আমি গুছাই লৈছো তাৰ পিছত মই এটো কেনেকৈ লগোৱাই বন্ধু বান্ধৱী সকল আমাৰ এতিয়া ফিটিং কৰা হৈ গল সফা কৰা হৈ গল এতিয়া আপোনালোকে চাওক যে মই প্ৰথমতে সিলাউতে কেনেকুৱা আছিল আৰু এতিয়া সিলাই দিছো আপোনালোকক দেখাই দিছো সিলাইখিনি এটো চোৱা আমাৰ কিমান ধুনিয়াকৈ আমাৰ সিলনি আহিছে তলতো একো প্ৰবলেম নাই ওপৰতো আমাৰ একো প্ৰবলেম নাই গতিকে এতিয়াৰ পৰা আপোনালোকে যদি এনেকুৱা সমস্যা আহে তেতিয়া হলে নিজে মোৰ এই ভিডিওটো চাই কিনি আপোনালোকে নিজে মেচিনটো ঠিক কৰি ল'ব পাৰিব তাৰ কাৰণে আজিৰ ভিডিওটো আমি বেছি দীঘলীয়া নকৰো আৰু এই আজিলৈকে ইমানতে ৰাখিছো আৰু পুনৰ নেক্সট ভিডিওত আপোনালোকক লগ পাম আজিলৈকে ধন্যবাদ